সকলোকে পুনৰ এবাৰ স্বাগতম জনালোঁ মোৰ ইউটিউব চেনেললৈ। আৰু ফ্ৰেণ্ডছ, মই এতিয়া আছোঁ আপোনাৰ আইকাশ্বৰী মন্দিৰৰ ওচৰত, গণেশ মন্দিৰৰ ওচৰত, আৰু মই যাব ওলাইছোঁ আজি হাজো মন্দিৰত। আৰু পোনপ্ৰথমতে আপোনাৰ সকলোকে মাঘ বিহুৰ শুভেচ্ছা জনালোঁ, আৰু বছৰটো যেন সকলোৰে ভালে যায়। আৰু এতিয়া মই আছোঁ বৰ্তমান নদীৰ পাৰত আছোঁ, দেখা পাইছে। আৰু এতিয়া মই যাম হাজো মন্দিৰত। ভাবিলোঁ আজি মন্দিৰত যাওঁ, অকণমান ভগৱানৰ আশীৰ্বাদ লৈ আহোঁ। তো তাতে যাই আছোঁ, তেনেহ'লে আপোনালোকে বলক মোৰ লগত আৰু চাই থাকিব ভিডিঅ'টো। ফ্ৰেণ্ডছ, হাজো মন্দিৰত গৈ থাকোঁতে ইয়াতে ৰাস্তাত ৰখালে গাড়ী, আৰু ক'ত ৰখাইছোঁ কিয় ৰখাইছোঁ দেখাই আছোঁ। মানে দেখা পাই ৰখিব মনে নগ'ল, এবাৰ আহিব মন গ'ল, আহিলোঁ। দেখাইছোঁ ৰ'ব, আৰু খাইছোঁ আপেল মই। দেখিছে না কি ধুনীয়া, মই দেখি কিনে ৰখিব মনেই নগ'ল, আহিলোঁ ইয়ালৈকে। আৰু ইয়াতে ৰাস্তাত চব মানুহবিলাকে ৰখিছে ইয়াতে। আৰু ইয়াতে বেহাৰৰ ফুল হয়, কি ধুনীয়া লাগিছে দেখিছেনে। বহুত সময় ৰখিলোঁ, আৰু এতিয়া যাব টাইম হ'ল আৰু যাওঁ আৰু, কাৰণ হাজো মন্দিৰ যাব আছে, দেৰি হ'ল বহুত। চ' তাত সোমাব লাগিব, গধূলি হৈ যাব যাওঁতে। চ' ইয়াৰ পৰা যাওঁ আৰু বাই বাই দিওঁ এইখিনি। আৰু যাব মন নাই, ইমান ভাল লাগিছে, আৰু যাব লাগিব আৰু, কাৰণ গধূলি হৈ আহিছে, মন্দিৰতো যাব লাগিব। ফাইনেলি আহি পালোঁ আমি হাজো মন্দিৰ, দেখাইছোঁ। কিবা খাদ্য দিছে মানে কাচুক দিবৰ কাৰণে, ইয়াতে কাচু আছে বোলে, কাচু দেখাইছোঁ। লৈছোঁ ফুল কিনিব আহিছোঁ, ফুল চাকি ধৰিবোৰ কিনিম, দোকানলৈকে আহিছোঁ এতিয়া। আৰু আপোনালোকে আহিলে এতিয়া হাজো মন্দিৰত এনেকৈ এইটো দামত ইয়াতে ফুল দিব আপোনাৰ, দিব ধূপ, এইবোৰ মালা, তুলসী মালা, চাকি, গোটেইখিনি আছে একেলগে।
দাদা দুজন আহিছে, ডিম্পু দা আৰু এজন দাদাৰ নামো ডিম্পু দা হয়, আৰু এজনী মোৰ বেষ্ট ফ্ৰেণ্ড আমি গোটেইকেইটা আহিছোঁ মন্দিৰত আজি। আৰু ভাগৰ লাগিছে, ক'ব পৰা নাই কথাখিনি ওলাই আহে আৰু এতিয়া মোৰ ক'ত ভুল হৈছে আচলতে, এখনো নহয় দুখন মিলি কিনে 260 হয়, এখনত বুলি কৈছিলোঁ দুখন বেগে 260 হয়। অভিমান কৰিবা মনটো ভৰিব মোৰ মৰমতহে অভিমান গলিব নিজানতে বহিবা মনতে পৰিব মোৰ কথাবোৰে আমনি কৰিব টোপনি তোমাৰ নাহিলে তোমাক ওচৰ চপাই আনিম তোমাক বুকুতে লৈ শুনাম নিজান ৰাতি মন্দিৰ আহি পালোঁ এতিয়া মালা চালাবোৰ ক'ত দিব আৰু মালাবিলাক মই দেখাই দিম দিয়া তোমাক চাকি গোটেই লগাব লাগিব ইয়াতে আগতেবিলাক ইয়াতে বেলেগ নাম বহুত চাকি আছে বাইকখন খালি বহুত চাকি আছে এইবিলাক বেলেগ লগাম মানৱ কৰে কিবাকৈ ফল পায় এই মন্দিৰত আৰু এইটো মন্দিৰটোৰ তলত যে নমাই লৈ গৈছিলে কি লৈ গৈছিলে এইটো আমাৰ আজি আমাৰ মাইথিনাখন এটা তিথি উৎসৱ হয় এইটো আমাৰ ইয়াৰ পৰা ভাৰতী মাধৱ গৈছে আগৰ পৰা কেদাৰ মন্দিৰ আৰু কামেশ্বৰ মন্দিৰ তিনিটা মন্দিৰ গণেশ মন্দিৰত লগাম তোমালোকে যদি ইয়াৰ যদি দৰ্শন হয় নাই তেতিয়াহ'লে গুচি যাবা আহিবা চাই আহিবা এটা ওম বিষ্ণু বুলি কৈ চাকি লগাব লাগিব ন